এয়া কাটিলোঁ ফল উৰহি আলু এটা এনেকৈ কাটিছোঁ। পিঁয়াজৰ ঠাৰিখিনি ভাজি বনাম। ভাতৰ মাৰ কাঢ়ি মিতিয়া মই কাটো এতিয়া কেৰাহীটো বহাই দিছোঁ। এইখিনি কাটি ভাজিখিনি বহাই দিওঁ। কাম আছে মোৰ অলপ ভাতখিনি ৰাতিৰ ভাত থাকিলে কামখিনি হ'লেই হয়। মোবাইল ধুই কাম কৰিব নোৱাৰি দেই, বহুত দিগদাৰ হয়। ইমান কষ্ট কৰি বনাওঁ ভিডিঅ'বিলাক, চাবচোন আপোনালোকে কেনেকুৱা হৈছে। তেতিয়াহে গম পাম ন ভাল হৈছে নে বেয়া হৈছে নে নহয়। তেলৰ শেষ হৈছে, তেলৰ চেনিহে আছে। আজি আনিব যাম বস্তু, তেল নাই। চাকি দিয়া তেলৰ শেষ হৈছে, সেয়াও আনিব লাগিব। আধা লিটাৰ এতিয়া আনো, আধা পঠাই থাকি দিওঁ, আধা আৰু খোৱাত ব্যৱহাৰ কৰোঁ। তেলখিনি ভাজি দিম, এনেকৈ ভাজি দিম আৰু কেঁচা জ্বলা তলা কাটি দিম আৰু ভাজি বহাই দিলোঁ। ভাজি বহাই দিলোঁ এতিয়া ৰং গুড়া দিম। এনেকৈ ৰং গুড়া নিদিয়াকৈ ময়ো খাবলৈ আটাটো নাখাওঁ, আটা নাখাওঁ ময়ো খাওঁ। এতিয়া আঢ়ৈজনীয়া খাব নোখোজে। কেঁচা জলকীয়া কাটি দিম, ভাল লাগিব খাই। জলকীয়াখিনি কাটি দিম। এনেকৈয়ে বনাওঁ, নেমু খাম আৰু এনেকৈয়ে কাটি দিম। জিৰা দুটামান দি দিম আৰু জিৰা টেমাত ভৰাই থোৱা নাই, আমাৰ পৰা সেনেকৈয়ে দি আছোঁ আৰু জিৰা বেছি জিৰা আঞ্জাখিনি ভাজিখিনি বঢ়িয়া হয়। ভাজি দিলেও নহয়, দালিত দিলেও খাই ভাল লাগে। গোন্ধটো খুবেই ভাল লাগে। জলদি সিজিব লাগে, খাব আৰু এতিয়া বাইদেউক পইচা দিবলৈ যাম। গেছৰ পইচা, পানীৰ পইচা, পানীৰ পইচা বাইদেউক দিবা আৰু দিয়াই নাই। দি উঠিহে আৰু ঘৰত খৰচ কৰিব পাৰিম আৰু যিখিনি বাচে। সেইবুলি ইউটিউবৰ পইচা নহয় দেই, ইউটিউবটো ভালকৈ চলোৱাই পৰা নাই, খুলি দিয়া মানুহে পোৱা নাই। এনে ইউটিউবৰ ভিডিঅ' বনাই আছোঁ। মঞ্জু ডেকা নামত ইউটিউবটো চলি আছে। মঞ্জু ডেকা ব্লগ বুলি দিম, মঞ্জু ডেকা ইউটিউব ব্লগ বুলি দি দিম ন, ভাল হ'বনে ক'বচোন আপোনালোকে। লৰাই দিয়া পইচা দি মেলি যিখিনি বাচে ঘৰত মানে খৰচ কৰিম আৰু হয়। মই ভাজিখিনি বনাই উঠি দিব যাম আৰু এটাই বাজি দিম। ভিডিঅ'টোত মই অকলে ওলাম, মোকে গোটেইখিনি ভিডিঅ' মোকে দেখা পায়। কিয় বাইদেউহঁতে নুঠেই, সেইকাৰণে নুঠে আৰু ভিডিঅ'টো নুঠে অকলে দেখা পাব। কেতিয়াবা অকণমান ল'ৰাটোক দেখা পাই চাগে।